বন্ধুসকল আপোনালোক পুনৰ এবাৰ 2% ইউটিউব চেনেল স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। চ' আজি আপোনালোকৰ সন্মুখত লৈ আহিলোঁ হস্পিটেলৰ কিছুমান নতুনকৈ পোষ্ট মুকলি হৈছে আৰু এইটো আপোনালোকে কিমানখিনি পোষ্ট হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কিমান এডুকেশ্যন কোৱালিটি লাগিব, সকলোখিনি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক। চ' বন্ধুসকল এইটো আপোনালোকৰ GMCHৰ পোষ্ট ওলাইছে, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পোষ্ট ওলাইছে। ইয়াত আপোনালোকক সকলোখিনি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক। চ' বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত মোৰ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি ৰাখিব, কিয়নো সদায় নতুন নতুন জব আপডেট লৈ আহোঁ। চ' বন্ধুসকল মূল কথালৈ আগবাঢ়ো। চ' বন্ধুসকল পোষ্টটোৰ নাম হৈছে GMCH গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল। চ' ইয়াতে আপোনালোকৰ টোটাল পোষ্ট হৈছে 128, 128খন টোটাল পোষ্ট হয় আৰু এইটো আপোনালোকৰ ICU টেকনিকেলৰ পোষ্ট হয়। চ' বন্ধুসকল ইয়াতে আপোনালোকক কোনো ধৰণৰ এক্সাম দিব নালাগে, কোনো ধৰণৰ বেলেগ কিবা তৈয়াৰী কৰিব নালাগে। এইটো আপোনালোকৰ ডাইৰেক্ট এটা উইল ইণ্টাৰভিউ হ'ব, তাৰ পৰাই আপোনালোকে চিলেকশ্যন পাই যাব। চ' বন্ধুসকল এইটো ইণ্টাৰভিউ ডেটটো যিটো আছিল এইটো আপোনালোকৰ 7 ছেপ্টেম্বৰ 2020 হয় আৰু ৰাতিপুৱা 11টা বজাৰ পৰা আৰম্ভ হৈ যাব। চ' আপুনি যদি এইটো উইল ইণ্টাৰভিউ দিব বিচাৰে তেনেহ'লে আপোনালোকে 7 ছেপ্টেম্বৰত যাব, ৰাতিপুৱা 11টা বজাৰ আগতে আপোনালোকে যাই প্ৰেজেণ্ট হ'ব লাগিব। চ' বন্ধুসকল ইয়াতে আপোনাৰ যিটো চেলাৰীটো দিয়া আছে এইটো 14,000ৰ পৰা 60,500 আপোনালোকৰ চেলাৰীটো দিয়া আছে। লগতে আপোনাৰ GP দিয়া আছে, গেট পে যিটো দিয়া আছে এইটো আপোনালোকৰ 6,200। চ' বন্ধুসকল ইয়াতে আপোনাৰ যিটো এজ লিমিটটো দিছে এইটো আপোনালোকৰ মিনিমাম 18 ইয়াৰ্ছৰ হ'ব লাগিব আৰু মেক্সিমাম 38 ইয়াৰ্ছৰ হ'ব লাগিব। চ' আপুনি যদি OBC হয় তেনেহ'লে আপোনাৰ 3 বছৰ বেছিকৈ পাব, আৰু যদি SC নাইবা ST PST এইচ যদি হয় তেনেহ'লে আপোনাৰ 5 বছৰ বেছিকৈ পাব। চ' বন্ধুসকল ইয়াতে যেতিয়া আপুনি ইণ্টাৰভিউটো দিব যোৱাৰ আগতে আপোনাৰ যিখিনি ডকুমেণ্টছ লৈ যাব লাগিব সেইখিনি অলপমান ভালকৈ শুনিব আপোনালোকে। প্ৰথমতে আপোনালোকৰ 2 কপি কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফী ল'ব লাগিব। তাৰপিছত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট হিচাপত আপোনালোকৰ HSLCৰ এডমিট কাৰ্ডটো ল'ব লাগিব, নাইবা HSLCৰ যিটো বাৰ্থ চাৰ্টিফিকেট আছে এইটো ল'লেও আপোনালোকৰ এজ প্ৰুফ হৈ যাব। লগতে আপোনালোকৰ যিমানখিনি এডুকেশ্যন কোৱালিটি আছে, যিমানখিনি আপোনালোকৰ এক্সামত পাছ কৰিছে সকলোবিলাক চাৰ্টিফিকেট লগতে লৈ যাব, অৰিজিনেলটোও লৈ যাব, লগতে জেৰক্স কৰিও লৈ যাব। চ' লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো এইটো লৈ যাব, এইটো বহুতে গুৰুত্বপূৰ্ণ হয়। চ' আপোনালোকৰ পাৰ্মানেণ্ট আপুনি যিখন ঠাইত থাকে আপোনাৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ হয় তাৰ পৰা আপোনালোকে এখন এড্ৰেছ প্ৰুফৰ লগতে লৈ যাব। চ' লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটোৰ লগতে লৈ যাব লাগিব। লগতে আপোনাৰ যদি EWS চাৰ্টিফিকেট থাকে এইটো আপোনালোকৰ লগত লৈ যাব, এইটো লৈ গ'লে ভাল হ'ব। চ' এইটো আপোনালোকৰ ভেনুটো যিটো দিয়া আছে আপোনাৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত আপোনালোকৰ উইল ইণ্টাৰভিউটো হ'ব। চ' ইয়াৰ বাবে আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিটিটো দিছে মিনিমাম এডুকেশ্যন কোৱালিটি, চ' HS পাছ কৰিব লাগিব, মিনছ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। লগতে আপোনালোকৰ ডিপ্ল'মা ইন ICU টেকনিকেলৰ কৰ্চ কৰা থাকিব লাগিব, তেনেহ'লে এইটো পোষ্টৰ বাবে আপোনালোকে ইণ্টাৰভিউ দিব যাব পাৰিব। চ' বন্ধুসকল আজিৰ ভিডিঅ' এইখিনি আছে, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু ভিডিঅ' সকলো শ্বেয়াৰ কৰি দিব, আৰু যদি আপুনি মোৰ চেনেল নতুন ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি কিয়নো সদায় নতুন নতুন জব আপডেট লৈ আহোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।